ইয়াত আমি এটা কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ মেইন উদ্দেশ্য হ'ল যে আসাম জুডিচিয়েল ছাৰ্ভিচ যে গ্ৰেড টি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড টিৰ যে ইয়াত মেইন যে এক্সাম এই এক্সামত 50 মাৰ্কৰ কাৰণে যিহেতু মানে অসমীয়া ভাষা হিচাপে ইয়াত লিখিবলগীয়া হয়। তো ইয়াৰ আমাৰ দীৰ্ঘদিনীয়া দাবী এইটোৱে আছিলে যে আসাম জুডিচিয়েল ছাৰ্ভিচৰ যে বড়ো ভাষাক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। আৰু দ্বিতীয়তে লগতে যে ৰিচেণ্টলি এটা এডভাৰটাইজমেণ্ট ওলোৱা হৈছে যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এই ছাৰ্ভিচত আমি দেখিবলৈ পাইছোঁ গোটেই অসমৰ টোটেল 367 এনেকুৱা পষ্ট আছে। ইয়াৰ ভিতৰত আমাৰ কোকৰাঝাৰৰ 9টা, চিৰাঙৰ 5টা, ওদালগুৰিত তেনেকুৱা ধৰণৰ আছিলে। তো আমাৰ দাবীটো এইটোৱে যে আমি যিহেতু মানে বড়ো মাধ্যমৰ পৰা ছাত্ৰ ছাত্ৰী যেন এই পৰীক্ষাৰ পৰা আমি বঞ্চিত নহয়, ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগৰ এইটোৱে আমি অসম চৰকাৰ আৰু গুৱাহাটী হাইকোৰ্টত আমি দাবী জনাব বিচাৰিছে যে আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 আৰু গ্ৰেড জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত অতি সোনকালে বড়ো ভাষাত ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। যিহেতু বড়ো ভাষা আমাৰ অসমৰ সহযোগী ৰাজ্যিক ভাষা আৰু 8th শিডিউলৰ এটা অন্তৰ্ভুক্ত ভাষা হিচাপে ইয়াক অসমীয়া যেনেকৈ তেনে সমান মৰ্যাদাৰে ইয়াক মানে বড়ো ভাষাক নিযুক্ত কৰিব লাগে, আমি এইটোৱে দাবী জনাইছোঁ।